যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই সদে নাপালোঁ মায়েহে জন্ম দিলা নে দেউতাইহে জন্ম দিলা কোনোবা গম পায় নেকি সৰু থাকিলে কোনে জন্ম দিয়ে এইটা গম নাপায় বোলে সেইকাৰণে সুধি মোক হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই আছোঁ বৰ্তমান জাকডোবাক সাংস্কৃতিক সন্ধিয়াৰ এই বিহুতলীত মানে আমাৰ বিহুখনৰ নাম জাকডোবাক এইকাৰণে দিয়া হৈছে ইয়াত 5খন গাঁৱৰ নাম লগ হৈ আছে মানে জামুগুৰি গণকপাৰা দোৰামাৰী বালাগাং আৰু কালাৰদিয়া এই 5খন গাঁও লগ হৈ পেলাই মানে এই 5খন গাঁৱৰ নামকেইটাৰ প্ৰথম আখৰটো লগ হৈ মানে এই জাকডোবাক সাংস্কৃতিক সন্ধিয়া এই জাকডোবাক নামটো মানে সৃষ্টি হৈছে গতিকে ইয়াতে ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী মানে কি চলি আছে যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমাৰ এই জাকডোবাক সাংস্কৃতিক সন্ধিয়াত মানে গধূলি আহি আছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ তথা অভিনেতা দীপজ্যোতি ভঙা টিভিৰ অভিনেতা দীপজ্যোতি গতিকে তেওঁকো আমি লগ কৰাৰ কাৰণে চেষ্টা কৰিম আৰু এইবাৰ আমাৰ আৰম্ভ কৰিছোঁ মানে চিত্ৰাংকন প্ৰতিযোগিতাখিনি প্ৰতিযোগীও বহুতখিনি আহিছে চিত্ৰাংকনত এইবাৰ আমাৰ এই চলি আছে হাই জাম্প প্ৰতিযোগিতা আৰু হাই জাম্পৰ এইটো জাম্প সকলোতকৈ ভাল লাগে একদম উল্টা সদৃশে জাঁপিয়াই এই চাও কি জঁপিয়াইছে একদম এইটো হাই জাম্প বেছি ভাল লাগে এইটো চাই পেলাই কি জঁপিয়াইছে একদম আৰু এইবাৰ আৰম্ভ হ'বলৈ ওলাইছে এখনি আকৰ্ষণীয় প্ৰতিযোগিতা আৰু সেয়া হৈছে ভেকশ্যন প্ৰতিযোগিতা গতিকে আপোনালোকক ভেকশ্যন প্ৰতিযোগিতাৰ এটি চমু ক্লিপ দেখুৱাৰ কাৰণে চেষ্টা কৰিম আৰু এয়া আমাৰ আৰম্ভ হৈ গ'ল ভেকশ্যন প্ৰতিযোগিতা এইটো কি কৰোণা বেমাৰী নেকি কৰোণা হৈছে ইয়াৰ মৰিব আৰু ইয়াৰ পিছত মৰিলে এই কৰোণাটো মৰিলে আৰু এইটো কি মহাত্মা গান্ধী কিন্তু মেইন চাব লগা আছে আমাৰ এই গৰু বেপাৰীটো গৰু ভাবিছে ক'ক আহিলোঁ মই আজি একদম সঁচা আছোঁ গৰু বেপাৰী যেন লাগিছে তোৰ এই মাছ মাৰি আছে মাটিতে মাৰিব লাগিব আজিকালি মাছ আৰু খাল বিলটো একো নাই চব পূৰা মানুহবিলাকে পূৰা খাল বিল ধ্বংস কৰি দিছে একদম তাতে খাল বিল মাৰি তাত মানুহে বিল্ডিং বনাই আছে গতিকে আৰু ক'ত আৰু আজিকালি নদীত পাব এনেকুৱা আমাৰ গাঁৱলীয়া নদীবিলাক নাই আজিকালি গতিকে আৰু এনেকৈ মাটিতে আৰু মাছ মৰা ভেকশ্যন চাব লগা হৈছে আৰু এই সূতা কটা এইটো কিন্তু ভেকশ্যনটো বঢ়িয়া দিছে আজিকালি নাই সূতা কটা মানুহ চবে নিজৰ গামোচাকেইখনো বব নাজানে চব বাহিৰৰ পৰা কিনি আনে আগতে এনেকৈ সূতা কাটি মানুহে নিজৰ কাপোৰবিলাক বৈছিল আজিকালিতো নাই এইবিলাক চব বাহিৰৰ পৰা আনে গতিকে এইটো ভেকশ্যনটো বঢ়িয়া দিছে এইটো ভাল লাগিছে মোৰ আৰু এইফালে এইটো গৰুটো টানি আনিব পৰা নাই গৰু একদম ফাঁচি গৈছে একদম গৰু ভাবিছে যে ক'ক আহিলোঁ মই একদম টানি ৰখাব পৰা নাই এইটো কিন্তু মজা লাগিছে গৰুটো চাই গৰুও ভাবি আছে যে ক'ত আহিলোঁ পৰিল সৰু ল'ৰাটো টানি ৰখাব পৰা নাই গৰুটো একদম গ'ল গৰু টানি আনিব পৰা নাই গৰু ভাবিছে যে ক'ত আহিলোঁ মই তো এতিয়া আমি এই মঞ্চখন অলপ চাওঁ কেনেকুৱা বনাইছে মঞ্চখন আৰু আমাৰ ইয়াতে মানে এটা আনকমন বস্তু দিয়া হৈছে যে ঘৰটো বৰ্তমান এনেকুৱা ধৰণৰ চাল কোমোৰা বুলি যে কয় চাল কোমোৰা দিয়া আছে ওপৰত আৰু এনেকুৱা খেৰী ঘৰ মাটি এনেকুৱা বস্তু বৰ্তমান এতিয়া দেখিবলৈ পোৱা নাযায় এতিয়া চব বিল্ডিং হৈ গৈছে এনেকুৱা আনকমন বস্তু এটা দিয়া হৈছে মানে অসমৰ যে পুৰণি মানুহ আছে আমাৰ অসমৰ পুৰণি মানুহবিলাকৰ যে এনেকুৱা এটা ঘৰ আছিল তাৰ এটা প্ৰতিচ্ছবি মানে এইটোত মানে দি পেলাই এইটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে মানে এনেকুৱা লেম্প আছে কি ধুনীয়া লেম্প আছে জাকৈ খালৈ জাপি এই চাল কোমোৰা বা খেৰী ঘৰ কি ধুনীয়া মানে বৰ্তমান এনেকুৱা ঘৰ দেখিবলৈ পোৱা নাযায় এতিয়াতো চব বিল্ডিং হৈ গৈছে গতিকে এইটোৰ দ্বাৰা অসমৰ মানে পুৰণি মানুহবিলাকৰ মানে অসমৰ গাঁৱলীয়া মানুহবিলাকৰ এটা ধুনীয়া প্ৰতিচ্ছবি দেখিবলৈ চেষ্টা কৰা হৈছে গতিকে এতিয়া অলপ পিছত প্ৰগ্ৰেম আৰম্ভ হ'ব সেইবিলাকো আপোনালোকক দেখুৱাৰ কাৰণে মই চেষ্টা কৰিম তো এতিয়া আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ মৰমৰ দীপজ্যোতি দা আপোনালোকে ভঙা টিভি নিশ্চয় চাইছে ভঙা টিভিৰ অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা দীপজ্যোতি দা অমৰেন্দ্ৰ দা আৰু আমাৰ ভুজিয়া বাইদেউ আমাৰ মাজত আহি উপস্থিত হৈছে আৰু কিছু সময় পিছতে এওঁলোকে আমাৰ মাজত এওঁলোকৰ যি কৌতুক অভিনয় সেয়া কৰিব গতিকে এওঁলোক মঙলদৈৰ পৰা অলপ আগতে আহি আমাৰ মাজত উপস্থিত হৈছে যেতিয়া আপোনালোকে আমাৰ অসমৰ মানুহক যিদৰে এণ্টাৰটেইনমেণ্ট কৰি আছে সেয়া ভৱিষ্যতে আপোনালোকে এণ্টাৰটেইনমেণ্ট কৰি যাব সেয়া আপোনালোকৰ আশীৰ্বাদ আছে আৰু আশা কৰোঁ আজি মঞ্চ আপোনালোকে ফালি দিব
বঢ়িয়া, তোমালোকে সহায় সুবিধা কৰিবি আৰু ভাল লাগিল ইহঁতকো লগ পাই আৰু আহি ইয়াতে সঁচাকৈ ভাল লাগছে। কি কমৰ্চ ব্লগ খুব ধুনীয়া ইউটিউব চেনেল, সকলোৱে চাবি, লাইক কৰিবি, শ্বেয়াৰ কৰিবি আৰু যদি এইটো ভিডিঅ' ভাল পা তেতিয়াহ'লে শ্বেয়াৰ কৰিবি আৰু ই ভাল কৰি আছে নে বেয়া কৰি আছে আপোনালোকে কমেণ্ট কৰি জনাবি আৰু ইয়াতে আহি পেলাই ভাল লাগছে। ধন্যবাদ আপোনালোকে ইমান ধুনীয়াকৈ চাই থকাৰ কাৰণে। আৰু আপোনালোকৰ চাই থাকক, কিছু সময় পিছতে এওঁলোকৰ প্ৰগ্ৰেম আপোনালোকক দেখুৱাম। ভালে আছেনে নাই আপোনালোকে? বাপ্পা ঐ, ৰাতি 2টা বজাত লাগি উঠি আপোনালোকে আছা, ভাল লাগছি। কিন্তু বিশেষকৈ ভাল লাগছে আপোনালোকৰ মৰম পাই ফালে। কিন্তু মৰম বৰষুণেও পাইছি, সেইকাৰণে দিয়া নাই, বেলেগক বৰষুণ দিছি। এই কিবা কবিনে নাই? মাৰি থোৱা ফটো আগত থকা দিছা। আপুনিতো বুন্দিয়া বাইক লৈ অহা নাই ইয়ালৈকে। অঁ বাপ্পা মই আহিলা কৈছোঁ যিমানহে তিৰি জীয়া আহিছে আপোনাক চাবা লাগি আৰু এটা নিয়ে ঠাণ্ডা লগাইছে। অঁ ঘূৰি হাত যাবি নেকি? এই টুকটা খেতি গাই চিৰি পোহোঁতে মই কাপিলাই দি মুনিয়া মেহান নহলকা হৈছি আৰু এই জাক জোবাক জামুগুৰিৰ পৰা নিব লাগিলি হৈছিয়া। জীৱৰ মাজত হাঁহটো নবুজায়। যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই সদে নাপালোঁ মায়েহে জন্ম দিলা নে দেউতাইহে জন্ম দিলা। কোনোবা গম পাই নেকি সৰু থাকিলে কোনে জন্ম দিয়ে? এইটা গম নাপায় বোলে, সেইকাৰণে সুধিছি মোক। আপুনি কওকচোন মালভূমি কাক বোলে? মালভূমি কাক বোলে সুধিছি? খুৰীহাত দাদাহাত ইমান সুন্দৰকৈ ডাঙৰ উন্নত জেগা চবেই জানে, এতিয়া মালভূমি কাক বোলে নাজানা? খুৰীহাত দাদাহাত জানা নেকি মালভূমি কাক বোলে? ক'ব লাগিব। যিটো ভূমিত বহি চেঙেৰাৰ পৰা বুঢ়াল লাগি এই মালটো টানি থাকে তাকে বোলে মালভূমি। ঐ নহয়, ই চিন্তা কম নহয়, সৰুতে মচি আহি ভাঙা টিভি বুলি কৈছি। এটা আকৌ আহিবৰ লগে লগে কৈছে এই ভাঙা টিং বুলি। ভাঙা টিং কি কয় হিচাপ নাই। হেৰি এতে দেখোন বহুত লিকিৰা আছে, আপুনি মোক ইভানৰ যদি কওঁ মই এতেয়ে থাকোঁ। ৰাতিকে গম পাই ৰাখা যদি কওঁ দি থৈ যাওঁ। আজিকালি আকৌ তিৰিগিলাক পলাই নাযায়, চিয়াগিলাক এই নহয় দেখোন চিয়াগিলাক পলাই নাযায়, তিৰিগিলাকহে যায়। মন্ত্ৰী কাক বোলে সুধছি এতিয়া? যাৰ চাৰিওফালে থাকে অসংখ্য ভণ্টি তাকে বোলে মন্ত্ৰী। মই হ'ম মন্ত্ৰী, লগত লৈ ফুৰাম এখন বৰ দীঘল খন্তি, খান্দি খান্দি দেখান দিম লুটি পুটি মই হ'ম মন্ত্ৰী। জনসাধাৰণে জিংকে মৰে সিংকে মৰক, ফটো দিয়াৰ পিছত খাবা নাপাই মল্লি মৰক, বানপানীত মল্লিও মৰক। ঠাণ্ডা দিনটো বেছি এই খুৰীহঁতে পেচাব এই ফাংচন চাই পেলাই ৰাস্তাৰ ওচৰত পেচাব কৰিব যায়, পেচাব কৰি ধোঁৱা ওলোৱা দিনটো বেছি। গৰমৰ দিন আহিলে এই ধোঁৱাটো নলয়। আৰু আপোনালোকৰ যদি ল'ৰা ছোৱালীক ভাল মানুহ কৰিব বিচাৰা দাদা খুৰীহাত, তেতিয়াহ'লে হাতত মোবাইল নহয় দেই, হাতত কিতাপ তুলি দিবি, তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিব। হে পকে গৰম হে তিৰিৰ মৰম, হে পকে খালি হে তিৰিৰ গালি, খিতেই কাই দুটা তিৰি, খিতেই কাই দুটা তিৰি লাগি গ'ল হুৰা হুৰি, পেটনত যায় চুলি হৰি। মানুহে মাৰা ক'ত মৰি আছিলি যায় তই? অঁ বৰ দুখন ফেনা মাখি চকুখন চশমা পিন্ধি আহিছা। হেল্ল' অঁ বুজবি দে। মই মানে তাতে গ্ৰীণ ৰুমত বহি আছিলোঁ। তাতে কি হ'ল তোৰ? তাতে গোটেই আধুনিক নৃত্য আৰু বিহু নৃত্য নাচবা চিয়া মহা গোটেই বাদাম চুবাই আছিল। বাদাম চুৰ বেছি তাতে ন আপুনি কি হ'লে? বাদাম চুবাইছিয়ে পিছফালৰ পৰা ফুচ ফুচকৈ আহি আছে। ৰমানৰ ডাউৰীয়ে সোমাই কি মৰিব লাগি ঘৰতে থাকিলি। এই ৰ সেইবিলাক একো বেয়া দুৰ্গন্ধ নহয়, সেইবিলাক ধূপৰ গোন্ধ। আজিহে গম পালোঁ ধূপৰ যে ইমান দুৰ্গন্ধ। এইটো অলপ আগলৈ মাইক্ৰফোনত। আজিহে গম পালোঁ ধূপৰ যে ইমান দুৰ্গন্ধ। অঁ ৰচোন তই ইনকে কি আছে ইমান মানুহ আছে বেয়া দেখি নহয়। পেণ্টটো ধৰি খানা বেয়া দেখা হৈছিল। অ' খুৰীহাত ভণ্টিহাত দাদাহাত পেহাত খুৰাহাত পেণ্টটো ধৰি থকাৰ কাৰণে বোলে বেয়া দেখা হৈছে। অঁ এৰি দিলি যে আৰু বেয়া দেখা হ'ব। আইতা আইছা চশমা খুলি কি আইতাকহে দেখা পালা? ভালে আছা? অ' ভাই ভালে আছানে? আজিকালি আকৌ চাউল মৰা আই পাৱাই টান হৈছে। এই গোটাই বন্ধ কৰি দেখোন কি কৰে ইমান নাই মানে লাজ লাগি গ'লগৈ। ইও আমাৰ লাগে বুজিয়াক চাই পেলাই ভেলকিয়ে লাগছি।
তাইও কথা ক'ব পাৰিছি মই বোলো সিহঁতৰ লাইন খাল লাগিলে নেকি দাদাই কুকুৰা তলতৰকা চাই আছিল চকু গোটেই আমাৰ গুটিয়ান কৰে দাদাও কম নহয় কিন্তু মিলগুৰে আহিলে ঘৰত এই দাদা পদটো নাজানো অঁ কিন্তু এটা বস্তু জানো কি পাত কাটিবলৈ জানো ইমান মানুহ আছে ভাই লাষ্ট লঘু কৰিবি দেখোন এই নহয় পদটো নাজানো পাতটো জানো কম জানো কথা আশা কয় নাই পাদৰ কথা সোধা নাই মই পদৰ কথা উঠছোঁ আকাত পোহে আছে নহয় বেয়া পাব নহয় ৰাইজে এই নাপৈ ঐ দাদাত বেয়া পাবি নেকি ফুৰি আছে একা আপুনি নহয় একা ঐ এইগিলা মানুহ জন্মগত বস্তু এতিয়া ওলাই যায় সোধা নাপয় বাপাকে পাত কি এটা কি কি বস্তু মানে দুই মেৰু কি দুই মেৰু দুই মেৰুৰ মাজত থকা অঁ মানে দুই মেৰুৰ মাজত থকা সুৰংগই অঁ যি বিষাক্ত বাষ্প নিৰ্গত হয় অঁ তাকে এই পাত বোলে এতিয়া পাত প্ৰধানকৈ তিনি প্ৰকাৰৰ অঁ ফুটকে মাৰা পাত ফুটকে মাৰা পাত আৰু ফুচ। শব্দবিহীন এতিয়া শব্দবিহীনটো কোনে মাৰছি কেতিয়া মাৰছি কোনে মাৰছি ভোট নাপৰি যেতিয়া ওলাই যায় কুয়া পইচা বাচনে গম পাই মালটো কোনোবাই এৰি দিলা আমাৰ এতিয়া খুৰীহঁতে পেহীহঁতে খুৰাহঁতে সেই ভণ্টিহঁতে মাইনাহঁতে গোটেই লাড়ু পিঠা খাই তেতিয়া এটা ফুচটো কিমান আছে ঠিক নাই আকৌ নিজে মাৰি উঠি লগততো কৈছি কি কৈছে গম পাইছা নে এই মান নাই মাৰি ফুটি উঠি কি খাই বৰা সেইটো হৈছে পাত হা তই কবিতা মাতবা জানা কবিতা অঁ এই কবিতা কবিতা ইফালে আপুনি উঠো এই কবিতা এই মান নাই মাৰি ফুটি উঠি ইফালে আপুনি উঠো কবিতা কি নাচি আছ ঐ কবিতা উচি কবিতা আহিবা কোনোবা যদি কবিতা নামৰ বাইদেউ আছে কবিতা মাত ধৰিছে ৰ'ব সেয়া কবিতা কোৱা নাই পিছে মই লেখা কিতাপৰ কবিতাৰ কথা কৈছোঁ দে তোমাক ভাল পাম বুলি শকত হ'বলৈ আঠিয়া কল খালোঁ অঁ তোমাক ভাল পাম বুলি শকত হ'বলৈ আঠিয়া কল খালোঁ অঁ শকতো নহ'লেও তোমাকো নাপালোঁ অঁ হাগোতেহে কষ্ট পালোঁ আজিকালি অসমীয়া শিপিনীবিলাকে বোৱা গামোচাবিলাক এইবিলাক অসমীয়া মানুহবিলাকে নিজে নিপিন্ধে চাইনাৰ পৰা বা আপুনিয়াৰ পৰা বা জাপানৰ পৰা অহা গামোচাবিলাক পিন্ধে কি কাৰণত জানানে কম দামত পায় তাকো মেচিনত বোৱা আজিকালি অসমীয়া মানুহবিলাকে নিজৰ ল'ৰা ছোৱালীবিলাক বড়ো নৃত্য কাৰ্বি নৃত্য জিকি জাৰি আইনাম বিয়ানাম সত্ৰীয় নৃত্য এইবিলাক নিশিকোৱেই কেৱল শিকাব ডিস্কো ডেন্স আৰু মডাৰ্ণ ডেন্স মই কোৱা নাই যে ডিস্কো ডেন্স মডাৰ্ণ ডেন্স শিকিব নালাগে বুলি শিকিবও লাগে নিজৰ দেউতাই যদি ধুতি চাৰ্ট পিন্ধি আহে তেতিয়া বেলেগৰ দেউতাক পাইজামা কুৰ্তা পিন্ধি আহিলি নিজৰ দেউতা বুলি ক'লে কাম হ'ব নেকি কেতিয়াওতো নহয়েই আমি ধৰ্মত কোনোবা হিন্দু কোনোবা মুছলমান কোনোবা খ্ৰীষ্টান কোনোবা জৈন আমাৰতো জাতি এটা সেইটো হৈছে অসমীয়া জাতি আজিকালি ভাষা সংস্কৃতি পৰম্পৰা বিহুৰ এই বিহুৰ যিটো গতি হৈ আছে যদি ইণ্ডিয়া থাকে তেতিয়াহ'লে 5 বছৰ নহয় 10 বছৰৰ ভিতৰত আমি নেপালৰ পৰা বা আন্তঃৰাষ্ট্ৰীয় জিলাৰ পৰা অসমৰ বাহিৰৰ পৰা আমি নাচনী ভাড়া কৰি আনিব লাগিব আৰু আমাৰ অসমীয়াবিলাকে মুখ মেলি চাই বঢ়িয়া হৈছিলে বুলি হাত টানি দিব লাগিব তাক বাহিৰে একো কাম নহ'ব এটা কথা মন কৰিব আমি জাতি জনজাতি নানা উপজাতি মিলি বৃহৎ অসমীয়া জাতি বড়ো ৰাভা ডিমাচা দেউৰী তিৱা কাৰ্বি হিন্দু মুছলিম খ্ৰীষ্ট জৈন মিলি আমি অসমীয়া জাতি কিন্তু অসমীয়া জাতিৰ নিজৰ মাজতে আমি ভেদভাৱ ভাই মাজত কাজিয়া আৰু আমাৰ কাজিয়াৰ কাৰণেই বিদেশৰ বিদেশী আহি আমাৰ বৰঘৰ পাইছেহি আৰু বৰপিঠাখন আমিয়েই পাৰি দিছোঁ আৰু অসমীয়া যদি মান খেদিব পাৰে আৰু যদি অসমীয়া ইংৰাজ খেদিব পাৰে তেতিয়াহ'লে অসমীয়া কোবাই সেই বিদেশীক কিয় খেদিব নোৱাৰিব গতিকে ৰাইজ সকলো মিলি থাকক যোৱাৰ আগত দুটা কথা ক'ব বিচাৰিছোঁ কোনোদিন নিজৰ চকুত চকু পানী জমা কৰি নাৰাখিব নাৰাখিবি দেই ঘূৰি হা ক'ৰবাত বোলে জমা হোৱা পানীত মেলেৰিয়া মহে দিনা পাৰেহি মই চিৰিয়াছ কথা এইটো চিৰিয়াছ কথা একুৰি এটা বুজি নাপায় বুলি কৈছোঁ আপোনালোকৰ চকুত যদি চকু পানী জমা হয় মুচি দিয়া মানুহ বহুত পাব অঁ মুচি দিয়া মানুহ বহুত পাবি যেতিয়া নেকি নাকৰ পৰা শিঙো ওলাব তেতিয়া মুচি দিয়া মানুহ নাপাবি বিশ্ব দৰবাৰত বুকু পিন্ধাই কম যে আমি অসমীয়া হয় কাকো কেৰেপ নকৰোঁ গতিকে আহক সকলোৱে কৈ যাওঁ বাজক বাবা বাজক শংখ বাজক মৃদং খোল অসম আকৌ উন্নতিৰ পথত জয় অসম ৰ'ল সকলোৱে এবাৰ ক'ব লাগে জয়